হয় চাওক বৰ্তমান অসমত সকলোৱে চাই আছে গম পাই আছে যে বৰ্তমান অসমৰ বিজেপি চৰকাৰখনে স্বৈৰাচাৰী চৰকাৰৰ ভূমিকা পালন কৰি আছে। ইয়াত আপুনি এজন সাংবাদিক হিচাপে যেতিয়াই আপুনি সঁচা কথা ক'ব, যেতিয়াই যিকোনো মানুহে চৰকাৰৰ বিৰুদ্ধে নাইবা চৰকাৰী পক্ষৰ বিৰুদ্ধে যেতিয়াই মাত মাতিব, যেতিয়াই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, তেতিয়াই এই চৰকাৰে সেই মানুহজনক টাৰ্গেট কৰি লয়। ঠিক তেনেকুৱা অসমত দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক এনেকৈ টাৰ্গেট কৰি লৈ পেলাই তেখেতক হাৰাশাস্তি কৰি আছে। কিন্তু আমি আশাবাদী যে তেখেতে ন্যায় নিশ্চয় পাব, আইনৰ আওতাত তেখেতে নিশ্চয় মুক্তি পাব। চৰকাৰে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় এই সকলো ষড়যন্ত্ৰ এদিন নাইকিয়া হ'ব আৰু যি ন্যায় সেই ন্যায় সদায় প্ৰতিষ্ঠা হ'ব। গতিকে চৰকাৰৰ এনেকুৱা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। আমি নেমচুৱে চৰকাৰক আমি আহ্বান জনাওঁ যে আপোনালোকে হিংসাৰ ৰাজনীতি পৰিত্যাগ কৰক, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে মাজত যি ঐক্য একতা এয়া আপোনালোকে স্থাপন কৰক। আপোনালোকৰ বিৰুদ্ধে কোনোবাই যদি গঠনমূলক সমালোচনা কৰে সেই সমালোচনা আপোনালোকে গ্ৰহণ কৰা উচিত। কোনো সাংবাদিকক আপুনি সকলোৱে জানো আমি যে সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু এই বিজেপি চৰকাৰখনে সকলো সময়তে সংবাদ মাধ্যমক আক্ৰমণ কৰা নাইবা সংবাদ মাধ্যমক নিজৰ ফলীয়া কৰি ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ। যেতিয়াই যি সাংবাদিকে চৰকাৰৰ বিৰুদ্ধে কথা কয় তেতিয়াই সেই সাংবাদিকগৰাকীক টাৰ্গেট কৰি লয়। এয়া অকল অসমতে নহয়, 2014 চনত ভাৰতবৰ্ষত বিজেপি শাসনত অহাৰ পিছৰ পৰাই ভাৰতবৰ্ষত বিভিন্ন সাংবাদিক নিৰ্যাতিত হৈ আহিছে। আপোনালোকে সাংবাদিক যিহেতু মই আপোনালোককো আহ্বান জনাম যে চৰকাৰৰ বিপক্ষে বা সপক্ষে বুলি কোনো কথা নাই, আপোনালোকে নিৰপেক্ষ আপোনালোকে বাতৰি পৰিৱেশন কৰক আৰু চৰকাৰৰ একপক্ষীয়ভাৱে সিহঁতৰ কথা মতে আপোনালোকে কাম কৰিব নালাগে। নহ'লে কেতিয়াবা কিন্তু এই চৰকাৰে আপোনালোককো যে টাৰ্গেট কৰি নল'ব তাৰ কিন্তু কোনো সন্দেহ নাই। গতিকে আমি আশা কৰোঁ যে গণতন্ত্ৰ জয়ী হ'ব আৰু দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়া ন্যায় পাব। कम्पिउटार कोर्स लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां। कम्पिउटार कोर्स आरो स्टेनोग्राफि फोरोंथायनि थाखाय बेसेन होनाङालासे सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो। बे मोजां खाबुखौ लानानै फैदों क'क्राझारनि फ्लाइंग रुट इनस्टिट्यूटआ। क'क्राझार सहरनि जेडी रड खोदोमथलायाव थानाय फ्लाइंग रुट इनस्टिट्यूटआ एभिएशन आरो हस्पिटेलिटी सोलोंथायनि अनगायैबो बे खेबाव सोलोंसाफोरनि थाखाय लानानै फैदों कम्पिउटार आरो स्टेनोग्राफि विथ टाइपिंग कोर्सनि मोनसे मोजां खाबु। कम्पिउटार आरो स्टेनोग्राफि कोर्स सोलोंनो गोसो गुदुं फरायसाफोरनि थाखाय क'क्राझारनि फ्लाइंग रुट इनस्टिट्यूटआव 30 सोलोंसाफोरनि थाखाय बेसेन होनाङालासे मुं थिसननाया दासान्दि सोलिगासिनो आरो फैगौ 31 मार्चसिम सोलिबाय थागोन। रोंगौथि गोनां फोरोंगिरि आरो गासै मोजां खाबु थानाय बे फसंथानाव 1 बोसोरनि थाखाय PGDCA कोर्स, 6 दाननि थाखाय DCA कोर्स आरो 3 दाननि थाखाय CCA कोर्सनि सोलोंथाय लानो हागोन। जायनि गेजेराव कम्पिउटार सफ्टवेयर, ग्राफिक डिजाइनिं, वेब डिजाइनिं बायदि बायदि आयदानि सोलोंथाय लानायजों लोगोसे स्टेनोग्राफि सोलोंनो गोसो जानाय सोलोंसाफोरा बे फसंथानाव स्टेनोग्राफि विथ टाइपिंनि सोलोंथाय लानो हागोन। अब्ला मानोथो गोबाव खालामनो? जायफोर सोलोंसाफोरा कम्पिउटार कोर्स आरो स्टेनोग्राफि सोलोंनो गोसो नोंथांमोनहा बेसेन होनाङालासे थाबैनो क'क्राझारनि फ्लाइंग रुट इनस्टिट्यूटआव मुं थिसनफैदो। मुं थिसननो थाखाय थोंजोङै क'क्राझारनि खोदोमथलायाव थानाय फ्लाइंग रुट इनस्टिट्यूटआव फैनो हागोन आरो बांसिनै मिन्थिनो थाखाय 9394796813 नङाब्ला 8099554765 मबाइल नम्बराव फोनांजाब खालामनानै खौरां लाहरनो हागोन।